दुर्गा फुजानि दिनै गोथार बिजया दशमी एबा गोरखा समाजनि बरा दसाई सानाव बिटिसिनि नमिनेटेड MCLA माधव चन्द्र सेत्रीनि न'आव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ नुजाथिफैयो। बिथांजों लोगोसे रायजो सभानि MP रोनगोरा नार्जारी, सिडली विधानसभा बियाबनि MLA जयन्त बसुमतारी, OSD सांग्रां ब्रह्म आरो UPPL हान्जानि दैदेनगिरि मावथि सोद्रोमाफोरा बाहागो लादोंमोन। मख'जाथावदि दिनैनि बे गोथार सानाव बिटिसिनि गाहाय मावफुं सोद्रोमाया माधव चन्द्र सेत्रीनि न'आव आगान होफैनायाव नेपाली हारिनि सुबुंफोरा जोबोर गोजोननाय फोरमायो। लोगोसेनो रायजो सभानि MP रोनगोरा नार्जारी आरो MLA जयन्त बसुमतारीयाबो नेपाली हारिनि बेबायदि गोथार सानाव बाहागो लाफानो मोननानै गोजोननाय फोरमायो। আজি বিজয়া দশমী আমি নবরাত্রি যে দুর্গা পূজাটো আৰম্ভ হয় আজি বিজয়া দশমী দিনাখন গোৰ্খাসকলে মানে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয়। আমি বিশেষকৈ চাউলৰ যে টিকাটো আমাৰ যে পৰম্পৰা এই পৰম্পৰাৰ মতে জ্যেষ্ঠজনসকলে টিকাটো আমাৰ মস্তিষ্কত লগাই আমাক আশীৰ্বাদ দিয়ে অহা দিনবোৰ যাতে ভালে হয় আৰু এই ঠাই তথা এই আমাৰ বিটিআৰ অসম ভাৰত তথা বিশ্বই যাতে শান্তিত মানে চলি থাকে শান্তি বজাই ৰাখে এইটো আশীৰ্বাদ তেখেতসকলে দিয়ে। আমি জ্যেষ্ঠজনসকলৰ আশীৰ্বাদ লৈ আমিও ভৱিষ্যতত যাতে সমাজৰ কাৰণে ভাল কাম কৰিব পাৰিম আৰু আমাৰ জ্যেষ্ঠসকলক যাতে ভৱিষ্যতত আমি ভালকৈ ৰাখিব পাৰিম তাৰ কাৰণে আমি তেখেতসকলৰ লগত মানে এটা কামনা কৰোঁ। আৰু আজি বিশেষকৈ বিজয়া দশমী এটা গোৰ্খাসকলৰ এটি বহুত মানে ক'ব গ'লে এটা মেইন উৎসৱ ডাঙৰ উৎসৱ বুলি আমি ধৰি ল'ব লাগিব। বিশ্বত যিকোনো ঠাইত মানে বিশেষকৈ নেপালীবাসী গোৰ্খাসকল য'ত থাকে তাতে এই প্ৰগ্ৰামটো চলি থাকে। যে আমেৰিকাতো চলি থাকে, লণ্ডনতো, জাপান, ম্যানমাৰ, নেপাল, ভূটান, বাংলাদেশ সব ঠাইতে এই প্ৰগ্ৰামটো চলি আছে। গতিকে আমি ইয়াত এইবেলি গৰু ভাষাত বিশেষকৈ মোৰ ঘৰত আজি মানে আমাৰ বিটিআৰ CM মহোদয় উপস্থিত হৈছে। আমাৰ সকলোৰে পৰিচিত আমাৰ সাংসদ ৰাজ্যসভাৰ সাংসদ তেখেত ৰনগৰা নাৰ্জাৰী উপস্থিত হৈছে। আমাৰ চিল্লীৰ বিধায়ক তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। আমাৰ MCLA প্ৰদীপ বায়ন ডাঙৰীয়া ইয়াত উপস্থিত হৈছে। মই বিশেষকৈ বিটিআৰ CM আৰু আমাৰ আজি উপস্থিত সকলো অতিথিসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ। বিশেষকৈ যোৱাকালি বিটিআৰ CMে মোক কৈছে অহাকালি মানে দশমীত মানে মই আপোনাৰ ঘৰত যাম আৰু আপোনাৰ মাৰ পৰা মই আশীৰ্বাদটো গ্ৰহণ কৰিম বুলি তেখেতে কৈছে। এইটো কৈ তেখেতে আজি ইয়াত উপস্থিত হৈছে। আমি সম্পূৰ্ণ আমাৰ মানে পৰিয়াল তথা গোৰ্খা সম্প্ৰদায় এতিয়া উৎফুল্লিত হৈছে। আজিলৈকে কোনো তেনেধৰণৰ পলিটিকেল লিডাৰে এই ধৰণৰ আমাৰ কালচাৰক বিশেষকৈ এই এৰিয়াত তেনেকৈ গুৰুত্ব দিয়া নাছিল। আজি তেখেতে যি ধৰণৰ মানে কাম কৰিবলৈ গৈছে সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিক তেখেতে মানে সন্মান দি যি ধৰণে কাম কৰি আছে তাৰ বাবে আমাৰ বিশেষকৈ গোৰ্খাৰ ৰাইজে আমাৰ গোৰ্খাৰ জ্যেষ্ঠসকলে তেখেতক মানে আশীৰ্বাদ দিছে আৰু নিশ্চয় অহা দিনত মানে গোৰ্খা ৰাইজে তেখেতৰ লগত থাকি এই বিটিআৰটো লৈ তেখেতৰ যি ভিজন আছে এই ভিজনত কাম কৰিবলৈ গোৰ্খাসকল আগবাঢ়ি আহিব। যোৱাকালিও মানে আদিবাসীসকলৰ দাচাই প্ৰগ্ৰামটো যি চিৰাঙত হৈছে তাতে আমাৰ CM ছাৰ উপস্থিত হৈছে। সান্তালী জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ যি পৰম্পৰা তাতেও তেখেতে এই ধৰণৰে মানে এটা মেছেজ দিছে। গতিকে আমি দেখিবলৈ পাইছোঁ বৰ্তমানৰ CM তেখেত প্ৰমদ বড়া ডাঙৰীয়াই যি ধৰণে বিটিআৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক গুৰুত্ব দি সুন্দৰ বিটিআৰ প্ৰগতিৰ বিটিআৰ সমন্বয়ৰ বিটিআৰ মানে গঢ়ি তোলাৰ তেখেতে যি এটা ভিজন আছে তাত তেখেতে সফল হ'ব। মই বিশেষকৈ মানে উৎফুল্লিত হৈছোঁ। মোৰ আজি এই চিৰাং জিলাৰ এই সৰু এটা ঠাই গৰুবাচা এই গৰুবাচাৰ মই এটা সৰু ঘৰত তেখেতে আজি উপস্থিত হৈ বিশেষকৈ আমাৰ বিটিআৰ CM মহোদয় MP মহোদয় MLA মহোদয় কাউন্সিলৰ আমাৰ সদস্য তেখেতসকলে উপস্থিত হৈ আৰু আমাৰ বিশেষকৈ বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাসকল আমাৰ লোকেল ৰাইজ আৰু বিশেষকৈ সাংবাদিকসকলো আপোনালোক সকলেও ইয়াত উপস্থিত হৈ যি আজিৰ গোৰ্খাসকলৰ এই প্ৰগ্ৰামৰ বাবে আপোনালোকে যি আগভাগ লৈছে তাৰ বাবে মই সকলোকে মোৰ অন্তৰৰ পৰা আৰু মোৰ বিশেষকৈ মোৰ জনগোষ্ঠী হৈ মই ধন্যবাদ দিব বিচাৰিছোঁ। আগন্তুক দিনত আমি সকলোৱে এনেকৈ একেলগে থাকি একেলগে মাৰ বান্ধি থিয় হৈ কাম কৰিলে নিশ্চয় যোৱা দিনত যি হৈ গ'ল আৰু ভৱিষ্যতত বিটিআৰটো এটা বেলেগ ধৰণৰ বিটিআৰ আমি গঢ়ি তুলিব পাৰিম এইটো মই কামনা কৰিছোঁ। नेपाली समाजाव मोनसे प्रथा सोलियो जे देरसिननिफ्राय उन्दैफ्रा आशीर्बाद लानाय आरो देरसिना उन्दैफोरनो आशीर्बाद होनाय। दा बेवहाय जों बाहागो लाफैदों, खोब मोजां मोनदों आरो माधव सेत्रीनि न'खराव बे हाबाफारिया दिनै जानानै थांबाय। आरो दिनैनि समा जाबाय राबनखौ बुथारनायनि मोनसे सम। राबना जाबाय गाज्रि मोनसे मा होनो बेखौ बिथिंनि मोनसे प्रतीक। आरो दिनैहाय जोंनि गोसोआव जि अयनाय अयथासार गाज्रि साननाय दं बेखौ जों बयबो बुथारनानै मोजांखौ जों आखायाव लानानै जों समाजखौ जोङो गोग्गोयै जों दैदेनलांनाय बे मोनसे मेसेजखौ लानानै दिनैनि सानखौ फालिनाय जायो। गतिके बे बुब्लियाव नेपाली समाजाव जेखौ नुदों
बे दिनै जों मोनफैबाय गाज्रिखौ गारनानै मोजांखौ लानाय आरो देरसिना उन्दैफोरनो जे मोनसे आशीर्बाद होनाय बेवहाय आं बाहागो लानो मोननानै खोब गोजोननाय आं मोनदों। পোনপ্ৰথমে আজি আমাৰ গোৰ্খা সমাজৰ যিটো বৰা দশাই বুলি কয় বিজয়া দশমী এই উপলক্ষে আজি সকলোক মই শুভেচ্ছা দিব বিচাৰিছোঁ গোৰ্খা সমাজৰ তৰফৰ পৰা। তো আজি বিশেষকৈ সঁচাকৈ শুভ দিন আৰু আমি অত্যন্ত আনন্দিত হৈছোঁ কাৰণ আজি আমাৰ এই গোৰ্খা সম্প্ৰদায়ৰ যিটো ট্ৰেডিশ্যনেল যিটো উৎসৱত আমাৰ BTR প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়া লগতে আমাৰ কোকৰাঝাৰ সমষ্টিৰ আমাৰ MP ডাঙৰীয়া লগতে MLA বিধায়ক আৰু MCLA সকল আহি ইয়াতে যিটো আমাৰ লগত এটা সহযোগিতা কৰিলে তাৰ কাৰণে নথৈ আনন্দিত। আৰু এই উৎসৱে যিটো ভাতৃত্ববোধ আৰু যিটো অমংগল দূৰ কৰে এইটো বিশ্বাসেৰে আমাৰ পৰম্পৰাগত চলি আহিছে। আজিৰ দিনৰ পৰা আমাৰ পূৰ্ণিমালৈকে লক্ষী পূৰ্ণিমালৈকে যিটো বিজয় উৎসৱৰ আশীৰ্বাদ গ্ৰহণ কৰা পৰ্ব চলি থাকিব আৰু এই চাউলৰ যিটো ফটা দৈ দি চাউলৰ ফটা কপালত লগোৱা হয় আৰু জ্যেষ্ঠজনে সৰুক এই ফটা লগাই আশীৰ্বাদ দিয়ে যিটো আশীৰ্বাদটো গোটেই বছৰ সুস্বাস্থ্য থাকক যিটো অপায় অমংগলবিলাক নাশ হওক দুৰ্গতি নাশ হওক বুলি আশীৰ্বাদ দিয়ে। আৰু লগতে আমাৰ এটা পৰম্পৰা আছে আমি মহালয়ৰ অমাৱস্যাৰ দিনা যিটো মাকৈ আৰু গম ধানৰ যিটো আমি কিবা বীজ সিঁচি ৰাখি থওঁ সেইটো আমি জমৰা বুলি কওঁ, বিশেষ তাৰ নাম আছে জমৰা বুলি কয়। এই জমৰাটো আজিৰ দিনত যিটো আমি ব্যৱহাৰ কৰোঁ ফুল হিচাপে ব্যৱহাৰ কৰোঁ আশীৰ্বাদ হিচাপে এইটো ফটো লগোৱাৰ পিছত দিয়া হয়। গতিকে সঁচাকৈ আজি আপোনালোকেও আহিছে মিডিয়া বন্ধুসকলো আহিছে আজি আমি নথৈ আনন্দিত। আমাৰ এই আজিৰ দিনত যিটো আমি উৎসৱ ইয়াতে পালন কৰিলোঁ এই উৎসৱে সকলো জাতি জনগোষ্ঠীৰ ভাতৃত্ববোধ সম্প্ৰীতি আৰু সুদৃঢ় কৰি ৰাখক সকলোৰে মনোকামনা পূৰ্ণ হওক এইটো মই ক'ব বিচাৰিছোঁ। বিजया दशमी बे सानाव आङो दिनैहाय जोंहा गोर्खा समाजा बेखौ जोबोद मोजाङै फालियो एबा मानियो। दा बेयाव आङो जोंनि UPPL दोलोनिनो सासे मिरुनि नेहाथारि आरो MCLA थामहिनबा जोंनि BTRनि चिफ मानगोनां प्रमोद बर' बिथांनि पलिटिकेल सेक्रेटारि बिथांनि न'खराव फैनानै बिथांनि बिमानिफ्राय आङो बोर आशीर्बाद आं लाफैदों। बिथांमोना बे बिजया दशमीखौ जोबोद मोजाङैनो मानियो जायखौ बिथांमोना भाइफ'था होननानै बुङो। दा दिनै फैनानै आं जोबोद गोजोननाय मोनदों मानोना दिनै गोर्खा समाजा जेखौ बिथांमोना दिनैनिफ्राय लानानै फैबाय थानाय कालि फुजासिम बिथांमोना जेखौ हारि हिसाबै जोबोद गोथार मोनसे सान होननानै लायो। बे सानाव फैनो मोननानै बिथांमोनजों गोसोनि खोथा सावरायलायनो मोननानै जोबोद गोजोननाय मोनदों। दा नैबे समाव आङो आंनि गेदेरफोरनिसिम बा गोर्खा समाजनि साफ्रोमबो गेदेरफोरनिसिम आंनि सिबिनाय खुलुमनायखौ होदों आरो उन्दैफोरनिसिम आंनि अननायखौ होदों आरो बेबायदि जुदि जोङो लांबाय थानो हायो जोंनि BTR ओनसोला BTR सुक्ति जाखांनायनि उनाव जेरै सान्थि फैदों बेबायदिनो जोङो जि मोनसे मर्यादानि बाथ्रा बे मर्यादाखौ जोङो जेला बे फोरबोफ्राव फैलायो थांलायो फोरबोआव बाहागो लालायो अब्लाना जोंनि सोमोन्दो बिदा फंबायनि सानलायनाय जे सोमोन्दो बियो आरोबाव गोख्रोंसिन जागोन आरो बेखौनो जोङो मिजिं खालामदों। गोर्खा समाज ইয়াত সব হম হ'ব একজনে কেনেকৈ গোৰ্খা সমাজ হ'ব পাৰে এই দাদা নমস্কাৰ কোন দাদা বান্দা বিৰাট খুলুমবাই এজন জ্যেষ্ঠ মানুহ লৈ আহিছোঁ লগত হয় হয় Welcome our home sir. Namaskar. আজি কেনেকৈ লগ লাগি দাদা আহিছিল ৰাতিপুৱা আমাৰ কিন্তু বেলেগ তাৰমানে সেইটো বেছি বেলেগকৈ বনাব লাগিছিল यसपालि पनि जित्नु पर्यो सबैमा आसोस् हामीले जय जयको
नमस्कार दिए नमस्कार सबैको नमस्कार सबैको ह्यान्डसेक